এখন গাঁৱত হৰি আৰু তেওঁৰ পত্নী মিনতি আছিল। তেওঁলোকৰ বিয়াৰ বহু বছৰ হৈ গৈছিল, কিন্তু এতিয়ালৈকে তেওঁলোকৰ সন্তান নাছিল। সেইবাবে তেওঁলোক বহুত চিন্তাত থাকিছিল। এদিনৰ কথা, মোৰ কপালখননো ইমান ফুটানে নাজানো আৰু ভগৱানেনো মোক কেতিয়া সন্তান এটা দিব। মিনতি, দুখ নকৰিবা। ভগৱানে নিশ্চয় আমাক এদিন নহয় এদিন সন্তান এটা দিব। কিন্তু এতিয়া সন্ধিয়াও হৈ আহিছে। আমি এই ঘন হাবিখনত ইমান দেৰিলৈকে থকাটো ভাল নহ'ব। আমাৰ ইয়াত বিপদো হ'ব পাৰে। ব'লা আমি ইয়াৰ পৰা সোনকালে ঘৰলৈ যাওঁগৈ। তেতিয়াই সিহঁতে তাতে কেঁচুৱাই কন্দাৰ শব্দ শুনিলে। আৰে, কেঁচুৱাই আকৌ ক'ত কান্দিছে? তাৰ পাছত মিনতি আৰু হৰিয়ে সেই কেঁচুৱাই কন্দাৰ শব্দৰ ফালে ধ্যান দি গৈ থাকিলে আৰু তেতিয়াই সিহঁতে গম পালে সেই শব্দবোৰ এজোপা গছৰ পৰা আহিছে। শব্দবোৰ দেখোন এই গছজোপাৰ পৰা আহিছে। তুমি ঠিকেই কৈছা মিনতি, এই গছজোপাৰ পৰাই কেঁচুৱাই কন্দাৰ শব্দ আহিছে। এতিয়াই হৰিয়ে দেখিলে যে গছজোপাৰ ভিতৰত দুটা কেঁচুৱায়ে বহি কান্দি আছে। আৰে, এই দুয়োটা দেখোন সৰু কেঁচুৱা হয়। কিন্তু এই গছজোপাৰ খুলুঙত ইমান অকণমানি দুয়োটা কেঁচুৱাকে কোনে বাৰু এনেকৈ থৈ গ'ল? ইমান ৰাতিখন দুয়োটা কেঁচুৱাকে কিন্তু এনেকৈ এৰি থৈ গ'লে ভাল নহ'ব। তুমি বাৰু কথাটো ঠিকেই কৈছা, কিন্তু আমিনো কি কৰিব পাৰোঁ? আমি যদি ইহঁতক ঘৰলৈ লৈ যাওঁ? কিন্তু আমি বেলেগৰ কেঁচুৱা কেনেকৈ লগত লৈ যাব পাৰোঁ? মই সেইবোৰ একো নাজানো। ইমান ৰাতিখন আৰু ইমান ঘন হাবিখনত মই দুয়োটা কেঁচুৱাকে এনেকৈ অকলে এৰি থৈ যাব নোৱাৰো। দুয়োটা কেঁচুৱাকে মই মোৰ লগত আমাৰ ঘৰলৈ লৈ যাম। তাৰ পাছত হৰি আৰু মিনতিয়ে দুয়োটা কেঁচুৱাকে কোচত উঠাই ল'লে। তেতিয়াই কেঁচুৱাকেইটায়ে কান্দিবলৈ বন্ধ কৰিলে। কিন্তু বেলেগৰ কেঁচুৱা আমি কেনেকৈ লগত লৈ যাব পাৰোঁ? এই কেঁচুৱাকেইটাৰ চাগে নিশ্চয় মাক দেউতাক আছে। আপুনি দেখোন দেখিছে এই কেঁচুৱাকেইটায়ে কেনেকৈ কান্দি আছে। মই বাৰু ইহঁতক কেনেকৈ এৰি থৈ যাওঁ? তুমি জানানে বাৰু তুমি কি কৈ আছা? নাই, মই এই কেঁচুৱাকেইটাক ইয়াত এনেকৈ এৰি থৈ নাযাওঁ। হৰিয়ে মিনতিৰ জেদৰ আগত হাৰ মানিলে আৰু সি কেঁচুৱাকেইটাক ঘৰলৈ লৈ যাবলৈ মান্তি হ'ল। তাৰ পাছত সিহঁতে কেঁচুৱাকেইটাক ঘৰলৈ লৈ গ'ল আৰু গাখীৰ খুৱাই সিহঁতক খুৱাই দিলে। মোৰ কিন্তু এই কেঁচুৱাকেইটাক দেখি ভয় লাগিছে। নাজানো আৰু এই কেঁচুৱাকেইটাৰ মাক দেউতাক কোন? ভয়তো মোৰো লাগিছে, কিন্তু ইমান অকণমানি কেঁচুৱাকেইটাকনো কেনেকৈ হাবিত এৰি থৈ আহোঁ? কথা পাতি দুয়োজনৰ টোপনি আহিল আৰু তাৰ পাছত দুয়োজন শুই গ'ল। কিছু সময়ৰ পাছতে সিহঁতে বৰ আজব শব্দ শুনিলে। আৰে শুনিছে, এয়া কিহৰ শব্দ বাৰু? মোৰ কিন্তু বহুত ভয় লাগিছে। ভয়তো মোৰো লাগিছে। দুয়োজন ভয়ে থাকিল, কিন্তু সিহঁতৰ কেতিয়া টোপনি আহি গ'ল সিহঁতে গমেই নাপালে। পিছদিনা ৰাতিপুৱা শোৱাৰ পৰা উঠি মিনতিয়ে কেঁচুৱাকেইটাক চালে আৰু দেখিলে যে দুয়োটা কেঁচুৱায়ে ভোকত কান্দি আছে। ৰ'বা, মই তোমালোকৰ বাবে এতিয়াই গাখীৰ আনোগৈ। তাৰ পাছত মিনতি পাকঘৰলৈ গৈ গাখীৰ আনি কেঁচুৱাকেইটাক খোৱালে আৰু গাখীৰ খোৱাৰ লগে লগে কেঁচুৱাকেইটায়ে কান্দিবলৈ বন্ধ কৰিলে। হৰি আৰু মিনতিয়ে কেঁচুৱাকেইটাক কোচত উঠাই ল'লে আৰু সিহঁতক বহুত মৰম কৰিলে। মোৰ মৰমৰ মাইনা কেইটা, মই ইহঁতৰ নাম তলু মল্লু ৰাখিম। তাৰ পাছত দুয়োজনে কেঁচুৱাকেইটাক বহুত মৰম কৰিলে আৰু ৰাতি হোৱাৰ লগে লগে হৰি আৰু মিনতি শুই গ'ল। এতিয়াই সেই কেঁচুৱাকেইটা ভূতৰ কেঁচুৱা হৈ গ'ল, কিন্তু হৰি আৰু মিনতিয়ে একোৱে গম পোৱা নাছিলে যে আচলতে সেই কেঁচুৱাকেইটা ভূতৰ কেঁচুৱা হয়। কিন্তু ভূতৰ কেঁচুৱাকেইটাই কোনো প্ৰকাৰে হৰি আৰু মিনতিক অপকাৰ কৰা নাছিল। হৰি আৰু মালতীৰ ঘৰত খাদ্যৰ অভাৱ আছিল যদিও সিহঁতে কেঁচুৱাকেইটাক একোৰেই অভাৱ হ'বলৈ দিয়া নাছিল। লাহে লাহে তেনেকৈয়ে দিনবোৰ পাৰ হৈ গ'ল। এদিন হৰিৰ বহুত গা বেয়া হ'ল। সেইবাবে সি হাবিলৈ খৰি কাটিবলৈ যাব নোৱাৰা হ'ল আৰু যি কেইটকা পইচা আছিল তাৰ চিকিৎসা কৰাওঁতেই সকলোবোৰ শেষ হৈ থাকিল আৰু সিহঁতৰ ঘৰত এতিয়া খাবলৈও খাদ্য নাছিল। আৰে শুনিছে, এতিয়া ঘৰত খাবলৈও একো খাদ্য নাই আৰু যি কেইটকা পইচা আছিল সকলোবোৰ শেষ হৈ গ'ল আৰু কেঁচুৱাকেইটায়ো গাখীৰৰ বাবে কান্দি আছে। তেতিয়াই হৰিয়ে ক'লে, মই তোমাৰ আৰু কেঁচুৱাকেইটাৰ এনেকুৱা অৱস্থা দেখি চাই থাকিব পৰা নাই। হৰি আৰু মিনতিৰ কথাবোৰ দুয়োটা কেঁচুৱায়ে শুনি আছিল আৰু ৰাতি হোৱাৰ লগে লগে দুয়োটা কেঁচুৱা ভূতৰ কেঁচুৱা হৈ গ'ল আৰু সিহঁতে কথা পাতিলে। তেওঁলোকৰ ওচৰত খাবলৈ একোৱেই খাদ্য নাই। তেওঁলোক বহুত চিন্তাত পৰিছে, কিন্তু তথাপিও তেওঁলোক লঘোণত থাকি আমাক খাদ্য খুৱায়। তুমি কথাটো ঠিকেই কৈছা। তেওঁলোকক আমি সহায় কৰিব লাগে,
কাৰণ তেওঁলোকৰ বাবেই আজি আমি জীয়াই আছো নহ'লে আজি আমি হাবিৰ মাজতেই মৰি পৰি থাকিলোহেঁতেন তাৰ পাছত দুয়োটা কেঁচুৱাই যাদু কৰি টেমাবোৰত ৰেচন ভৰাই দিলে আৰু খাদ্য বনাই দিলে আৰু তাৰ পাছত বাহিৰলৈ আহি যাদু কৰি বাহিৰত বহুত খৰি পেলাই দিলে আৰু তাৰ পাছত মনে মনে আহি শুই থাকিলেহি পিছদিনা ৰাতিপুৱা মিনতীয়ে শোৱাৰ পৰা উঠি খৰিখিনি দেখি তাই বহুত আচৰিত হ'ল আৰু তাই হৰিক মাতি আনিলে আৰু হৰিয়েও খৰিখিনি দেখি বহুত আচৰিত হ'ল ইমানবোৰ খৰি ক'ৰ পৰা আহিল ভগৱানে চাগে আমাৰ এনেকুৱা অৱস্থা দেখি চাই থাকিব নোৱাৰিলে সেইবাবে চাগে তেওঁ আমাক সহায় কৰিছে মই এতিয়া এই খৰিখিনি নি বজাৰত বিক্ৰী কৰোঁগৈ আৰু সেই পইচাৰে ঘৰলৈ ৰেচন আৰু কেঁচুৱাকেইটাৰ বাবে গাখীৰ আনিম তাৰ পাছত মিনতীয়ে পাকঘৰলৈ পানী নিবলৈ আহিছিল তেতিয়াই তাই পাকঘৰত ইমানবোৰ বস্তু দেখি আচৰিত হৈ গ'ল আৰু তাই পটাপট হৰিৰ ওচৰলৈ আহিল আৰে শুনিছে পাকঘৰত বহুত খোৱা বস্তু আছে আৰু গাখীৰো আজি মোৰ শৰীৰটো একদম সুস্থ যেন লাগিছে যেন মোৰ একো বেমাৰেই হোৱা নাছিল নাজানো আৰু এইবোৰ আমাৰ লগত কি হৈ আছে বাৰু মই এতিয়া এই খৰিখিনি নি বজাৰত বিক্ৰী কৰি থৈ আহোঁগৈ হৰি বজাৰলৈ গ'ল আৰু মিনতীয়েও কেঁচুৱাকেইটাক লৈ ভিতৰলৈ আহিলে আৰু খাদ্য বনাবলৈ ধৰিলে তেতিয়াই পাকঘৰটোত জুই লাগি গ'ল আৰু পতককে সকলোফালে বিয়পি পৰিল আৰু ভয়তে মিনতীয়ে চিঞৰিবলৈ ধৰিলে বচোৱা মোক কোনোবা আছা যদি মোক বচোৱা তেতিয়াই ভূতৰ কেঁচুৱাকেইটাই জুই নুমুৱাই দিলে পতককে জুইখিনি কেনেকৈ নাইকিয়া হৈ গ'ল হে ভগৱান এইবোৰ কি হৈ আছে বাৰু তেতিয়াই কেঁচুৱাকেইটায়ে ভয়ানকভাৱে হাঁহিবলৈ ধৰিলে আৰু মিনতীয়ে সিহঁতৰ ফালে ঘূৰি চালে কিছু সময়ৰ পাছতেই হৰি ঘৰলৈ আহিল আৰু মিনতীয়ে হৰিক সকলোবোৰ কথা ক'লে তেতিয়াৰে পৰাই মিনতী আৰু হৰিৰ যদি কিবা বিপদ হয় তেতিয়াহ'লে সেই ভূতৰ কেঁচুৱাকেইটাই সিহঁতক সহায় কৰে আৰু যেতিয়াই সিহঁতৰ অভাৱ হয় তেতিয়াই সিহঁতৰ অভাৱবোৰ পূৰণ কৰে লাহে লাহে হৰিৰ ঘৰৰ অৱস্থা ভাল হ'বলৈ ধৰে আৰু তাকে দেখি গাঁৱৰ মানুহবোৰে কথা পাতে যে ইমান সোনকালেই হৰিৰ ঘৰৰ অৱস্থা কেনেকৈ ভাল হৈ গ'ল এদিন ৰাতি এজন মানুহ হৰিৰ ঘৰৰ ওচৰেদি গৈ আছিল তেতিয়াই তেওঁ হৰিৰ ঘৰৰ পৰা ভয়ানক শব্দ শুনিলে আৰু তেওঁ খিৰিকীয়েদি হৰিৰ ঘৰৰ ভিতৰলৈ চালে আৰু দেখিলে যে কেঁচুৱাকেইটা ভূতৰ কেঁচুৱা হৈ গ'ল আৰু কেঁচুৱাকেইটাক দেখি মানুহজনে বহুত ভয় খালে আৰে বাপৰে এইকেইটা দেখোন ভূতৰ কেঁচুৱা হয় মই এই কেঁচুৱাকেইটাক সাধাৰণ কেঁচুৱা বুলিহে ভাবি আছিলো তেতিয়াই মানুহজনে দেখিলে যে ভূতৰ কেঁচুৱাকেইটাই যাদু কৰি তাত বহুত খৰি আনি দিছে হৰিয়ে আৰু এতিয়াৰে পৰা হাবিলৈ খৰি কাটিবলৈ যাব নালাগে সেইবোৰ দেখি মানুহজন আৰু আচৰিত হ'ল তাৰমানে হৰি এই ভূতৰ কেঁচুৱাকেইটাৰ সহায়ত ধনী হৈছে মই এই সকলোবোৰ কথা কালিলৈ গাঁৱৰ মানুহবোৰক ক'ব লাগিব পিছদিনা ৰাতিপুৱা হোৱাৰ লগে লগে মানুহজনে গাঁৱৰ মানুহবোৰক সকলোবোৰ কথা ক'লে আৰু মানুহবোৰে এজন প্ৰান্তিকক লগত লৈ হৰিৰ ঘৰলৈ আহিল হৰি সোনকালে বাহিৰলৈ ওলাই আহ হৰি আৰু মালতীয়ে মানুহবোৰৰ মাত শুনি সাৰ পাই গ'ল আৰু কেঁচুৱাকেইটাক লৈ বাহিৰলৈ ওলাই আহিলে কি হ'ল আপোনালোকৰ ৰাতিপুৱাই আহিল যে বেছিকৈ নাটক কৰিব নালাগে আমি সকলোবোৰ জানো তোমাৰ ঘৰত যে দুটাকৈ ভূতৰ কেঁচুৱা আছে নহয় আমাৰ কেঁচুৱাকেইটা ভূতৰ কেঁচুৱা নহয় তেতিয়াই ত্ৰান্তিকজনে কেঁচুৱাকেইটালৈ মন্ত্ৰ মাৰিলে আৰু মন্ত্ৰ মৰাৰ লগে লগে কেঁচুৱাকেইটা আচল ৰূপলৈ আহি গ'ল কোন হয় তহঁত নাই আমাক একো নকৰিব আমিও আপোনালোকৰ নিচিনায়ে আছিলো কিন্তু এজন ত্ৰান্তিকে সাও দিয়াতহে আমি ভূতৰ কেঁচুৱা হৈ থাকিলো কিন্তু তেওঁ আমাক কৈছিল আমাক যদি কোনোবা দুখীয়া পৰিয়ালে তুলি লয় তেতিয়াহ'লে হেনো আমি এই সাওৰ পৰা মুক্ত হ'ম এই কেঁচুৱাকেইটাই সঁচা কথায়েই কৈছে চাওঁতে ভূতৰ কেঁচুৱাকেইটা সাধাৰণ কেঁচুৱা হৈ পৰিল আৰু সেইবোৰ দেখি হৰি আৰু মিনতীয়ে বহুত ফূৰ্তি পালে আৰু কেঁচুৱাকেইটাৰ লগত সুখে শান্তিৰে থাকিবলৈ ল'লে